নমস্কাৰ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টোৰ আৰম্ভণিতে মই সকলো অসমবাসী ৰাইজৰ লগতে আমাৰ মিচিং জনগোষ্ঠীয় বন্ধু বান্ধৱী ভাই ভনী দাদা বাইদেউ সকলোলৈকে তেওঁলোকৰ পবিত্ৰ উৎসৱ প্ৰেমৰ উৎসৱ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি যাবলৈ ওলাইছোঁ বোকাখাটৰ এখন গাঁও ৰজাবাৰী গাঁও। সেই গাঁৱত আজি তাৰ গাঁৱৰ লোকসকলে আলি আই লৃগাং উদযাপন কৰিছে আৰু সেই আলি আই লৃগাং ভাগত আমাক নিমন্ত্ৰণ কৰিছে, মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰিছে। গতিকে সেই অনুষ্ঠান ভাগলৈ আমি যাবলৈ ওলাইছোঁ আৰু সেই অনুষ্ঠান ভাগত গৈ আমি আপোনালোকক গোটেই পৰিৱেশটো দেখাই যাম। আপোনালোকেও চাই ভাল পাব আলি আই লৃগাং কেনেধৰণে তাৰ ৰাইজসকলে উদযাপন কৰিছে। সেই গোটেই অনুষ্ঠান ভাগি আপোনালোকক মই দেখাই যাম। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু আপোনালোকেও এই আলি আই লৃগাং উপভোগ কৰি যাব বুলি আশা ৰাখিলোঁ। আহক আমি ভিডিঅ'টি আৰম্ভণিৰ পৰা চাই যাওঁ। আমি বৰ্তমান বোকাখাটৰ পৰা নুমলীগড় দিশত গৈ আছোঁ। বোকাখাট টাউনৰ পৰা 8 কিলোমিটাৰ হয় ৰজাবাৰী। সেই ৰজাবাৰী গাঁৱতে আজি তাৰ লোকসকলে আলি আই লৃগাং পাতিছে। তালৈকে মোক আজি নিমন্ত্ৰণ কৰিছে। আজি তাতে গৈ আলি আই লৃগাং তেওঁলোকৰ লগত উপভোগ কৰিম। গতিকে আপোনালোকেও আমাৰ লগত চাব অনুষ্ঠান ভাগি কেনেধৰণে আমি তাত অনুষ্ঠান ভাগি কৰিছে। আপোনালোকেও আমাৰ লগত থাকি ভিডিঅ'টো চাই আপোনালোকেও নিজেও গম পাব। আলি আই লৃগাং হৈছে মিচিং জনগোষ্ঠীয় লোকসকলৰ এটি কৃষিভিত্তিক উৎসৱ, অতি পবিত্ৰ উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰতেই এই আলি আই লৃগাং উদযাপন কৰা হয়। আলি শব্দৰ অৰ্থ হৈছে চিড অৰ্থাৎ গুটি। আই শব্দৰ অৰ্থ হৈছে ফল ফ্ৰুইট আৰু লৃগাং শব্দৰ অৰ্থ হৈছে অৰ্থাৎ মানে সিঁচা, মানে আলি আই লৃগাং হৈছে গুটি সিঁচা উৎসৱ। গতিকে তেওঁলোকে খেতিটো কৰাৰ আগতে যি গুটি সিঁচা উৎসৱ, এই আলি আই লৃগাঙৰ জৰিয়তে তেওঁলোকে মানে এই গুটি সিঁচা উৎসৱটো মানে তেওঁলোকে পালন কৰে। আৰু লগতে কৃষিভিত্তিক উৎসৱৰ লগতে এইটো এটা তেওঁলোকৰ পবিত্ৰ আৰু প্ৰেমৰ উৎসৱ বুলিও ক'ব লাগিব, যিহেতু ফাগুন মাহটো হৈছে এটা প্ৰেমৰ মাহ। গতিকে এই সুন্দৰ অনুষ্ঠান ভাগি এই আজি উপস্থিত থাকিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। আৰু তেওঁলোকে যে মোক নিমন্ত্ৰণ দিলে তাৰ কাৰণে মই মানে বহুত এক্সাইটেড হৈ আছোঁ মানে। গতিকে আহক আমি পাইছোঁহি আৰু গতিকে এই অনুষ্ঠান ভাগি আমি সকলোৱে উপভোগ কৰোঁ। আপোনালোকেও ভিডিঅ'টো শেষলৈকে চাব আৰু কেনে পায় আপোনালোকে সম্পূৰ্ণকৈ চালেহে বুজি পাব। এতিয়া আমি প্ৰায় পাইছোঁহি আৰু গাঁওখনৰ ওচৰ পাইছোঁহি। বহুত বেছি দূৰ নাই আৰু পালোহি আৰু। গতিকে আমি প্ৰথমে গৈ লওঁগৈ, তাৰপাছত আপোনালোকক সবিশেষ জনাই যাম। আলি আই লৃগাং আমি যাত্ৰা কৰিছোঁ। কিবা যদি কিবা অপৰাধ আছে অপৰাধ দূৰ কৰি আমাৰ এই আলি আই লৃগাং কল্যাণীসকলে অসমৰ কাৰণে ভগৱন্তই যাতে আমাক শক্তি বিধান দিয়ে। আৰু আজি আমি যিকেইগৰাকীক আমি বিশিষ্ট অতিথি হিচাপে আলি আই লৃগাঙলৈ নিমন্ত্ৰণ কৰিছোঁ, তেওঁলোকৰ যাতে মনৰ মানসা পূৰ্ণ কৰি আমাৰ লগতে মিলিজুলি থাকিবলৈ এইধৰণে ভগৱন্তই আমাক কৃপা কৰিব লাগে। আৰু আলি আই লৃগাংখন আজি আমাৰ সুন্দৰৰূপে সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰিব লাগে। ভগৱন্তই এই প্ৰাৰ্থনা কৃষ্ণ কৃষ্ণই কৃপা কৰিব লাগে।
টাইমতো অলপমান পানী দি পেলাই বাকি আনিলে হ'ব চাকি থাকিব নালাগে তেতিয়া আৰম্ভ কৰোঁতেহে দিব বিয়ানাত প্ৰথমতে দি লয় ধান অলপ অলপ ভাজি দে এতিয়া ৰাইজ বহি লওক চবেই অলপ অলপ খাব পাৰে gambo dia ya ronero ya terbangku separo gambo